মোবাইলে টিভিয়ে কেৱল বাল্য বিবাহ কাৰোবাক এৰেষ্ট কৰিছে, কাৰোবাক ধৰি নিছে, কাৰোবাৰ ঘৈণীয়েকে কান্দি আছে, কাৰোবাৰ ঘৈণীয়েকে চুইচাইডে কৰি দিছে, গিৰিয়েকৰ নিয়াৰ পাৰলি একেবাৰে কেৰি বেগ একদম টোটেলি বন্ধ। কিন্তু চৰকাৰখনে কি কৈছে, কেৰি বেগৰ কোম্পানী বন্ধ কৰিব নোৱাৰে, কোম্পানীৰ পৰা পুৰা মালটো লৈ আছে, লৈ থাকি কোম্পানীবিলাকক ধুনীয়াকৈ চলাই থাকিব দিছে। যে ঠিক তেনেদৰে কি কৰিব, অসমত কি কৰে কেঞ্চাৰ হস্পিটেল খুলি দিছে। আমাৰ শ্ৰদ্ধাৰ ৰতন টাটা তেখেত। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই। আহকচোন, আজি দুদিন ধৰি চাই আছোঁ মোবাইলে টিভিয়ে কেৱল বাল্য বিবাহ কাৰোবাক এৰেষ্ট কৰিছে, কাৰোবাক ধৰি নিছে, কাৰোবাৰ ঘৈণীয়েকে কান্দি আছে, কাৰোবাৰ ঘৈণীয়েকে চুইচাইডে কৰি দিছে। কি হৈ আছে কথাষাৰ বুজি পোৱা নাই একেবাৰে। চাওক, আমাৰ চৰকাৰখনে যিটো নিয়ম কৰিছে ভাল পদক্ষেপ লৈছে, কিন্তু এইটো বস্তু আগৰ পৰা ল'ব লাগিছিল। আজি কিয় এনে ঘপককৈ চনৰ পৰা বা 2018 চনৰ পৰা 2015 চনৰ পৰা 2012 চনৰ পৰা কৈ দিব লাগিছিল। এনেকৈ ঘপককৈ বোলে কালিৰ পৰা বাল্য বিবাহ যিসকলে কৰিছে তাক এৰেষ্ট কৰা হ'ব, এনেকৈ নহয় ন। এইটো বস্তু যেনেকৈ বৰষুণ একজাক অহাৰ আগ মুহূৰ্তত একজাক ঢেৰেকণি আহে, ঠিক তেনেকৈ আগজননে আপোনালোকে দিয়াটো খুবেই প্ৰয়োজন আছিল। শ্ৰদ্ধাৰ মামা, আমাৰ আটাইৰে মামা, তেখেত 6 বছৰ ধৰি বেলেগ এখন চৰকাৰত আছিল, আজি হয়তো 5 বছৰ ধৰি বেলেগ এখন চৰকাৰত তেখেতেতো আছিল, অল ইন অল তেখেতেতো আছিল। ক'ব গ'লে তেখেতে 15 বছৰ স্বাস্থ্যমন্ত্ৰী আছিল, আৰু এতিয়া বৰ্তমান 5 বছৰ স্বাস্থ্যমন্ত্ৰী হৈছে, আৰু এই 5 বছৰ তেখেতে মানে CM হৈছে, বৰ্তমান মুখ্যমন্ত্ৰী হৈছে। তেখেতে কি কৈছিল আজি 8 বছৰ কৰিব পাৰি, এতিয়া ঘপককৈ কৈ দিছে, যাৰ ফলত জনসাধাৰণৰ বহুত অসুবিধা হৈ গৈছে। গতিকে এই বস্তুটো ইটাৰ পৰা বাৰু সংশোধন কৰক বাৰু। এই 2023 চন কৰিছে, 23 চনৰ পৰাতো সংশোধন কৰি দিয়ক। আগৰ যিবিলাক আছে এইগিলাখান বাৰু এৰি পেলক, মোৰ বোধৰে এৰি পেলক। এইবিলাক আৰু তাহাৰো চলি থাকিব দি দিয়ক। এনেকৈ আৰু এইবিলাক আৰু বাল্য বিবাহ মানে আৰু বন্ধ কৰি দিয়ক। আগৰ যি আছিল এইগিলাখান বোলো সেনেকৈ হৈ যাব দিয়ক। এতিয়াৰ পৰা এইগিলাখান আৰু বন্ধ কৰি দিয়ক। ক'ব লগা এই বস্তুটো বন্ধ কৰি দিয়ক, নহ'লে জনসাধাৰণৰ বহুত হাৰাশাস্তি হ'ব। আগন্তুক 2024 চনত আপোনালোকৰ MP ইলেকশ্যন আহি আছে। এইখন চৰকাৰে যথেষ্ট ভাল কাম কৰি আছে। হয়তো 1 লাখ চাকৰি দিম বুলি কৈছে, হয়তো আজি 1 লাখ হোৱা নাই, হ'ব হয়তো বেছি দিন নাই আৰু বাৰু। মোটামুটি বহুখিনি চাকৰি দিম। ক'ব গ'লে মানে কিছুমান গৰু চুৰ বন্ধ কৰিছে, গৰু চুৰক ভৰিত গুইলৰ কাৰণে পুলিচক মানে অৰ্ডাৰ দি দিছে। তাৰোপৰি আপোনাৰ মাটিৰ দালাল বন্ধ কৰিছে। এইগিলাখন বহুত ভাল কাম কৰি আছে, কিন্তু এইডাল কিমান দিন কৰিব? মাটিৰ দালাল বন্ধ কৰিছে, 1 দিন ৰাখছে, 2 দিন ৰাখছে, 3 দিনৰ পৰা উলিয়াই দিছে। আজি মুক্ত আকাশৰ তলত টাউন। ঠিক তেনেদৰে বাল্য বিবাহ বন্ধ কৰিব, আজি বন্ধ কৰিছে, কালি বন্ধ কৰি দিব, বন্ধ কৰি দি তাৰপিছত ধুনীয়াকৈ এৰি দিব। এনে মানে কৰিলেতো টোটেলি বন্ধ কৰি দিব লাগে। নিয়মটো সেনা নহয়তো, লখন আমাৰ লটো এনেহেন নহয়তো, আজি ধৰিব কালি এৰি দিব। আহিলে আপোনাৰ বাইকত যদি 2টা হেলমেট নিপিন্ধে ফাইন দিব লাগিব বোলে। এতিয়া ক'ত গ'ল সেই ফাইন? মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ CM মামা, আপুনি যিমানেই হিটলাৰী শাসন নচলায় কিয়, আপুনি কিন্তু জনসাধাৰণৰ তলত। জনসাধাৰণে আপোনাক ইতে ইফালে নিব পাৰে, ইতে সিফালে নিব পাৰে, বিশেষ একো নকওঁ। গতিকে আপোনালোকে এটি বস্তু বন্ধ কৰক, আপোনালোকে বুজা পৰাত কৰক, আপোনালোকে আলোচনা ভিত্তিত কামখিনি কৰক, তেতিয়া আমি সুখী হ'ম। আপুনি যি কাম কৰিছে ভালে কামে কৰিছে, আমাৰ মনত ভাল কামেই কৰিছে। ভাল কাম কৰিলে ফলটো সদায় ভালে পাম আমি সদায়। অসমত কিয় এনেকুৱা হয় মোৰ কথাটো বুজি নাপাওঁ। লটোতো সেনেকুৱা বস্তু নহয় না। লটোতো ভাৰত স্বাধীনৰ পিছৰ পৰা ল আৰম্ভ হৈছে। তেতিয়াৰ পৰা ল চলি আছে, তেতিয়াৰ পৰা মানে বাল্য বিবাহ চলি আছে, তেতিয়াৰ পৰা এই ট্ৰেণ্ডটো চলি আছে। কিন্তু ট্ৰেণ্ডটো ঘপককৈ আজি চেঞ্জ কৰি দিব বিচাৰিছে, মানে ঘপককৈ আজি নতুনকৈ উক দি উঠিছে। অসমৰ ট্ৰেণ্ডটো কিয় নহয় বুজি নাপাওঁ কথাবিলাক। আজি কিছুদিন আগতে স্বচ্ছ ভাৰত কৰলাম, মানে প্ৰত্যেক মানে অসমখন স্বচ্ছ কৰিব, একদম নিকা কৰি পেলাব আমাৰ এই চৰকাৰখনে। নিকা কেনেকৈ কৰিব? 4 দিন পিছত আহিব ধুনীয়াকৈ। তাত টাউন কমিটিগিলাখানে আহিব, টাউন কমিটিৰ কিছুমান মেম্বাৰ চেয়াৰমেন বা আইচি দোকানে আহি মতন এখন পত্ৰ দি গৈছে। পত্ৰখনত বহুত কিবা কিবি একদম লেখা আছে। সেইবিলাক ভাবলি মানে সেইবিলাক পঢ়ি চালি একেবাৰে পাৰলি একেবাৰে কেৰি বেগ একদম টোটেলি বন্ধ। কিন্তু চৰকাৰখনে কি কৈছে, কেৰি বেগৰ কোম্পানী বন্ধ কৰিব নোৱাৰে, কোম্পানীৰ পৰা পুৰা মালটো লৈ আছে, লৈ থাকি কোম্পানীবিলাকক ধুনীয়াকৈ চলাই থাকিব দিছে। যে ঠিক তেনেদৰে কি কৰিব, অসমত কি কৰে কেঞ্চাৰ হস্পিটেল খুলি দিছে। আমাৰ শ্ৰদ্ধাৰ ৰতন টাটা কেঞ্চাৰ হস্পিটেল লঞ্চ মানে আৰম্ভ কৰি গৈছে, এতিয়ালৈকে নহ'লে কাৰ্যকৰী হোৱা নাই বাৰু। তাৰপিছত কি কৰে, ধুনীয়াকৈ আমাৰ এই পাণ গুটকা পাণ মছলা এইগিলাখনৰ কোম্পানীবিলাক আমাৰ গুৱাহাটীতে বহুতকেইটা গুটকাৰ কোম্পানী খুলি দিছে। আৰে বাবা, গুটকাৰ কোম্পানী খুলি দি বাকী কেঞ্চাৰ হস্পিটেল খুলিলে কি লাভ হ'ব? আপোনালোকে ভাবক একবাৰ।
পারলে কোম্পানি বন্ধ করে দিও গুটকার কোম্পানি আছে আগতে গুটকার প্যাকেট 1 টাকা আছিল 2 টাকা আছিল 5 টাকা আছিল এটা 10 টাকা হয়ে গেছি এটা 20 টাকা হয়েছে এটা 40 টাকা দাম হয়ে গেছি গুটকার প্যাকেট খাই খাই এগুলা মরবো কিমান দিন থাকবো বারো এগুলা খাই না ক্যান্সার হবো কিবা এটা ভাল লাগে লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব করিব ভাল লাগলে লাইক এটা করে দিব বয়া লাগলে লাইক এটা করে দিব ঠিক আছে থ্যাংক ইউ